Hello friends, welcome to the InfoGyan. Friends, as per CTET official syllabus, আমি চ্যাপ্টার 3 আজি ডিসকাস করিম, যার নাম হল ইনফ্লুয়েন্স অফ হেরিডিটি এন্ড এনভায়রনমেন্ট। ফ্রেন্ডস, যদি আপুনি আমাৰ টেলিগ্ৰাম চেনেলৰ লগত এতিয়ালৈ জইন হোৱা নাই তেনেহ'লে জইন হৈ লওক, কিয়নো তাতে আমাৰ প্ৰতিটো ভিডিঅ'ৰ তথা CTET ৰিলেটেড ষ্টাডি মেটেৰিয়েল PDF ফৰ্মত এভেইলেবল আছে। তাতে তাৰ পৰা আপুনি ডাউনলোড কৰি ষ্টাডি কৰিব পাৰিব। লগতে চেপ্টাৰ 1 চেপ্টাৰ 2 ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দিয়া হৈছে। আপুনি যদি চাব খোজে বা ষ্টাডি কৰিব খোজে লিংকত ক্লিক কৰি ভিডিঅ'টো চাই আপোনাৰ কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানিম হেৰিডিটি মিনিং এণ্ড ডেফিনেশ্যন। হেৰিডিটি মানে কি, হোৱাট ইজ দ্য মিনিং অফ হেৰিডিটি এণ্ড হাউ ইট কেন বি ডিফাইন। তো হেৰিডিটি কেন বি ডিফাইন এজ দ্য ট্ৰান্সমিশ্যন অফ জেনেটিক ট্ৰেটছ ফ্ৰম পেৰেণ্টছ টু দেয়াৰ চিলড্ৰেন। ইয়াৰ অৰ্থ হ'ল যে হেৰিডিটি এনেকুৱা এটা বস্তু যি নিজৰ মা দেউতাৰ পৰা তাৰ ল'ৰা ছোৱালীলৈ ট্ৰান্সমিশ্যন হয় ডাইৰেক্টলি। এইটো জেনেটিক ট্ৰেক্ট হয় যি মা দেউতাৰ পৰা চিলড্ৰেনলৈ ট্ৰান্সমিশ্যন হয়। ইজ ট্ৰান্সফাৰ ফ্ৰম পেৰেণ্টছ টু দেয়াৰ অফস্প্ৰিং। অফস্প্ৰিং বুলি ক'লেও আপুনি চিলড্ৰেন বুলি মানিব লাগিব। অফস্প্ৰিং মানে চিলড্ৰেন। ফৰ এক্সাম্পল, আই কালাৰ, হেয়াৰ কালাৰ, বডি টাইপ, হাইট, স্কিন কালাৰ। যেনেকুৱা আই কালাৰ মানে বুজি পাই চকুৰ ৰং, মানে আমাৰ মা দেউতাৰ পৰা যিবোৰ জিন জেনেটিকেল ট্ৰেটছ তাৰ শিশুলৈ মানে আমাৰ মাজলৈ আহে তাক হেৰিডিটি বুলি কোৱা হয়। ফৰ এক্সাম্পল, ছাপ'জ কাৰোবাৰ মা দেউতা বগা, দেখাত বগা, তাৰ বাচ্চাও বগা হয়। কাৰোবাৰ মা দেউতা বহুত ভাল পঢ়াত, তাৰ ল'ৰা ছোৱালী পঢ়াত ভাল হয়। কাৰোবাৰ মা দেউতাৰ চুলি বগা আছে, তাৰ ল'ৰা ছোৱালীৰ চুলি বগা হয়। ঠিক তেনেকুৱা এনেকুৱা ধৰণৰ ট্ৰেটছ যিবোৰ মা দেউতাৰ পৰা বা ককা আইতাৰ পৰা নিজৰ নেক্সট জেনেৰেশ্যনলৈ বিয়পি আহে তাক হেৰিডিটি বুলি কোৱা হয়। ইফেক্ট অফ হেৰিডিটি, ইয়াৰ প্ৰভাৱ কি কি, কেনেকুৱা ইয়াৰ প্ৰভাৱ পৰে। ফিজিকেল কেৰেক্টাৰ, ফিজিঅ'লজিকেল চেঞ্জ আহে। যেনেকুৱা যদি মা দেউতা দীঘল হয় তো ল'ৰা ছোৱালীও দীঘল হ'ব। বগা হ'লে বগা হ'ব। ইণ্টেলিজেঞ্চ, মা দেউতা যদি খুব ইণ্টেলিজেণ্ট থাকে, স্মাৰ্ট থাকে তো সিহঁতে স্মাৰ্ট হোৱাৰ চান্স থাকে। মৰেল কেৰেক্টাৰিষ্টিক্স, যেনেকুৱা তাৰ বিহেভিয়াৰ কেনেকুৱা, এটিটিউড কেনেকুৱা। মা দেউতা যদি বহুত খঙাল হয়, ল'ৰা ছোৱালী কি হয়, খঙাল হয়। তো ইয়াৰ ইফেক্টবোৰ তেনেকৈ পৰে। ইয়াৰ আমি আগত ইয়াৰ গভীৰভাৱে ইয়াক ডিছকাছ কৰিম। ইয়াৰ জাষ্ট ইণ্ট্ৰডাকশ্যনখিনি কৈ আছোঁ। তাৰপিছত চাম ইনভাইৰনমেণ্ট এণ্ড ইটছ ইফেক্টছ। এনভাইৰনমেণ্ট মানে কি? সাধাৰণতে ইনভাইৰনমেণ্ট বুলি ক'লে আমি পৰিৱেশ বুলি বুজি পাওঁ। আমাৰ সাধাৰণ ভাষাত আমাৰ চাৰিওফালে যি আছে তাক আমি এনভাইৰনমেণ্ট বা পৰিৱেশ বুলি কওঁ। এনভাইৰনমেণ্ট, এতিয়া আমাৰ এই ষ্টাডিত পেডাগজিত ইনভাইৰনমেণ্ট বুলি ক'লে কি বুজি পাব? ডেভেলপমেণ্টত ইয়াৰ এনভাইৰনমেণ্টৰ মিনিং কি? এনভাইৰনমেণ্ট ইজ চাম টোটেল অফ আৱাৰ ছাৰাউণ্ডিং। আমাৰ চাৰিওফালে যি আছে তাক সকলোকে এনভাইৰনমেণ্ট বুলি কোৱা হয়, এক্সেপ্ট জিন। তাৰমানে জিন যি আছে, জেনেটিকেল বস্তু যি ট্ৰান্সমিশ্যন হয় মা দেউতাৰ পৰা ল'ৰা ছোৱালীলৈ, তাক বাদে এভৰিথিং ইজ এনভাইৰনমেণ্ট হুইচ এফেক্ট এন ইণ্ডিভিজুৱেল। এজন শিশুক যাৰ দ্বাৰা প্ৰভাৱ পেলায় এক্সেপ্ট জিন, সকলোবোৰ বস্তু এনভাইৰনমেণ্ট। ইয়াৰ বিষয়ে আৰু গভীৰকৈ পঢ়িম। এটা হয়তো আপোনাৰ কনচেপ্ট ক্লিয়াৰ হোৱা নাই, নেক্সট আগবাঢ়িছোঁ। এতিয়া আইডেণ্টিকেল টুইনছ আৰু ফেটাৰ্নেল টুইনছ। টুইনছ হ'ল দুই ধৰণৰ। টুইনছ মানে বুজিয়ে পায়, জোৰুৱা বুলি কোৱা হয়, বা দুজন ল'ৰা ছোৱালী যেতিয়া, ল'ৰা বা ছোৱালী বা দুজন চিলড্ৰেন যেতিয়া একেলগে জন্ম হয় তাক টুইনছ বুলি কোৱা হয়। এতিয়া আইডেণ্টিকেল টুইনছ আৰু ফেটাৰ্নেল টুইনছৰ মাজত পাৰ্থক্য কি? আইডেণ্টিকেল টুইনছ আৰ চিমিলাৰ ইন এপিয়াৰেঞ্চ, ছেক্স এণ্ড ইণ্টেলিজেঞ্চ। দেখাত একে হয় আৰু একে কি হয়, ছেম ইণ্টেলিজেঞ্চি থাকে। আৰু যদি এজন ল'ৰা হৈছে আনজনো ল'ৰাই হ'ব, এজনী ছোৱালী হ'লে আনজনীও ছোৱালী হ'ব। আৰু ফেটাৰ্নেল টুইনছত কি হয়, চব বস্তুবোৰ ডিফাৰেণ্ট হয়। এনেকুৱা হ'ব পাৰে কোনোবা, মানে ফেটাৰ্নেল টুইনত এনেকুৱা নহয় যে ল'ৰা আৰু ছোৱালীয়ে হ'ব, ল'ৰা হ'ব পাৰে, ছোৱালী হ'ব পাৰে, ল'ৰা ছোৱালী হ'ব পাৰে, দেখাত বেলেগ বেলেগ হ'ব। কিয়নো আইডেণ্টিকেল টুইনছত জাইগট এটাই থাকে। জাইগট মানে কি, মানে মেল স্পাম আৰু ফিমেলৰ অভা এটা থাকে। কিন্তু কি হয়, ফেটাৰ্নেল টুইনত বেলেগ বেলেগ ডাইজাইগটিক, মানে দুটা জাইগট থাকে। সেইকাৰণে ইয়াতে ফেটাৰ্নেল টুইনত চব বস্তুবোৰ বেলেগ বেলেগ হয় আৰু আইডেণ্টিকেল টুইনত ছেম হয়, কিয়নো এটা জাইগট ব্ৰেকআপ হৈ যায়।
ব্ৰেকআপ হৈ যায় দুটা জাইগত মানে দুটা পাৰ্টত ব্ৰেকআপ হৈ যায় কিবা মানে আননেচেচাৰী মানে কণ্ডিশ্যনত কিবা হৈ যায় তেনেকুৱাকৈ, এইটো নেচাৰেল প্ৰচেছ হয়। তেনেকুৱাই কিন্তু ফেটাৰ্নেল টুইনত কি হয়, দুটা স্পাম দুটা এগৰ লগত ফাৰ্টিলাইজ হয়, হৈ পেলাই দুটা জাইগত হয়। সেইকাৰণে চববোৰ ইয়াৰ এপিয়াৰেঞ্চ হওক, ছেক্স হওক, ইণ্টেলিজেঞ্চি হওক, গোটেইখিনি বস্তু বেলেগ বেলেগ হয়। তো আইডেণ্টিকেল টুইনছ আৰু ফ্ৰেটাৰ্নেল টুইনৰ মাজত এয়া ডিফাৰেঞ্চ। এতিয়া নেচাৰ ভাৰ্চেছ নাৰ্চাৰ। এতিয়া নেচাৰ মানে আমি কি বুলি বুজি পাওঁ, প্ৰকৃতি বুলি বুজি পাওঁ। নেচাৰ মানে আমি কি বুজি পাওঁ, প্ৰকৃতি বুলি বুজি পাওঁ। তাৰপিছত আহিল নাৰ্চাৰ। নাৰ্চাৰ বুলি ক'লে আমি সাধাৰণতে ভাবোঁ পোষণ। চাপ'জ কাৰোবাক আমি কোনোবা এটা গৰু পোষণ কৰিছোঁ, কেনেকৈ নাৰ্চাৰ কৰিছোঁ, বা গছৰ পুলি কেনেকৈ নাৰ্চাৰ কৰিছোঁ। আৰু নেচাৰ বুলি ক'লে প্ৰকৃতি। এতিয়া ইয়াতে নেচাৰ আৰু নাৰ্চাৰত আমি কেনেকৈ ডিফাইন কৰিম। এতিয়া নেচাৰ বুলি ক'লে বুজাইছে এক জেনেটিক যি আছে তাক নাৰ্চাৰ বুলি কোৱা হৈছে, হেৰিডিটি। আৰু নাৰ্চাৰক কি এনভাইৰনমেণ্ট হিচাপে বুজাইছে। নেচাৰ ৰেফাৰ্ছ টু দ্য জেনেটিক ইনফ্লুৱেঞ্চ অফ দ্য ট্ৰেটছ ইনহেৰিটেড বাই এ চাইল্ড ফ্ৰম হিজ পেৰেণ্টছ। নাৰ্চাৰ ইজ অল এবাউট দ্য আপব্ৰিংগিং অফ চাইল্ড অৰ এনভাইৰনমেণ্ট ইন হুইচ চাইল্ড গ্ৰ'। নেচাৰ মানে এতিয়া কি বুজাইছে যে নেচাৰটো এনভাইৰনমেণ্ট হয়, নেচাৰটো হেৰিডিটি হয়, যি মা দেউতাৰ পৰা লৈ আহে, আৰু নাৰ্চাৰটো এনভাইৰনমেণ্ট হয়। তাৰমানে ইয়াৰ প্ৰকৃতিটো কেনেকুৱা আৰু এনভাইৰনমেণ্ট কেনেকুৱা পাইছে তাৰ ওপৰত ভিত্তি কৰি চাইল্ডৰ ডেভেলপমেণ্ট হয়। তো ডেভেলপমেণ্ট ইজ ইকুৱেল টু হেৰিডিটি, প্ৰডাক্ট অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। আপোনালোকে এইটো মনত ৰাখিব যে এনভাইৰনমেণ্ট ইজ ইকুৱেল টু ডেভেলপমেণ্ট ইজ ইকুৱেল টু প্ৰডাক্ট অফ নেচাৰ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। ডেভেলপমেণ্ট ইজ ইকুৱেল টু প্ৰডাক্ট অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। সেইটো মনত ৰাখিব। তাৰপিছত চাম ছিগনিফিকেণ্ট অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ ছিগনিফিকেণ্ট কি আছে। প্ৰথম পইণ্ট আছে কণ্ট্ৰিবিউশ্যন অফ এনভাইৰনমেণ্ট ইজ ইকুৱেলি ইম্পৰ্টেণ্ট অন দ্য ডেভেলপমেণ্ট অফ হিউমেন লাইফ এজ দ্য কণ্ট্ৰিবিউশ্যন অফ হেৰিডিটি। কিয়নো মই আপোনাক এটা উদাহৰণ দিছোঁ, এই প্ৰথম পইণ্টটো এইটোৱে কৈছে যে এনভাইৰনমেণ্ট আৰু হেৰিডিটি এই দুয়োটা বস্তুৰ কণ্ট্ৰিবিউশ্যন সমান সমান আছে, এটাই আনটোক হেল্প কৰে। ছাপ'জ কোনোবা চাইণ্টিষ্টৰ ল'ৰা আছে, এজন চাইণ্টিষ্টৰ ল'ৰাক যদি আপুনি চোৰৰ মাজত থৈ দিয়ে, সি চাইণ্টিষ্ট হ'ব পাৰিব নোৱাৰে। কিয়নো ইয়াৰ হেৰিডিটি ভাল পাইছে, জেনেটিকেলি হেৰিডিটি ভাল পাইছে, কিন্তু এনভাইৰনমেণ্টটো ভাল পোৱা নাই। এনভাইৰনমেণ্টটো ক'ত আছে, চোৰৰ মাজত আছে। সেইকাৰণে কি হ'ব, সি চোৰহে হ'ব, সি চাইণ্টিষ্ট হ'ব নোৱাৰিব। কিন্তু যদি এজন চোৰৰ ল'ৰাক আপুনি যদি চাইণ্টিষ্টৰ তাত থৈ দিয়ে, সি অলপ অলপ কিবা চাইণ্টিষ্টৰ গুণবিলাক পাব, অলপ তেনেকুৱা হ'ব চেষ্টা কৰিব বা হ'ব পাৰিব, কিয়নো তাতে ভাল এনভাইৰনমেণ্ট পাইছে। তো এজন শিশু বা এজনী গ্ৰ' কৰিবৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে হেৰিডিটি অকলে কাম নকৰিব, লগতে এনভাইৰনমেণ্টটো লাগিব। ভাল এনভাইৰনমেণ্ট লগতে হেৰিডিটিও লাগিব। হেৰিডিটি ইজ টোটেলি বায়'লজিকেলি ট্ৰান্সমিটেড ফেক্টৰ হয়। হেৰিডিটি কি হয়, টোটেলি বায়'লজিকেলি ট্ৰান্সমিটেড ফেক্টৰ হয়। আমাৰ পূৰ্বপুৰুষৰ পৰা যি আহে, যি আমাৰ মাজত যি জেনেটিকেলি যিবোৰ গুণ আহে, সেইবোৰক তাক হেৰিডিটি বুলি কোৱা হয়। আৰু ইণ্ডিভিজুৱেল ইজ দ্য ৰিজাল্ট অফ মাল্টিপ্লিকেশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। কিয়নো ইণ্ডিভিজুৱেল কাৰ ৰিজাল্ট বুলি কৈছে, মাল্টিপ্লিকেশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। হেৰিডিটি মানে কৈ দিলোঁ, এতিয়া এনভাইৰনমেণ্টটো পৰিৱেশ, সেই কেনেকুৱা বাতাবৰণ আমি তাক দিছোঁ, সেই হিচাপত ডেভেলপমেণ্ট কৰিব। সেইকাৰণে ইণ্ডিভিজুৱেলক কি বুলি কোৱা হৈছে, ইণ্ডিভিজুৱেল ইজ দ্য ৰিজাল্ট অফ মাল্টিপ্লিকেশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। তাৰপিছত আমি পঢ়িম লজ অফ হেৰিডিটি। হেৰিডিটিৰ দুটা লজ আছে, তাক জৰ্জ মেণ্ডেলে দিছে। প্ৰথমটো ল হ'ল ল অফ ছিগ্ৰিগেশ্যন এণ্ড ডমিনেঞ্চ, ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট। তো আমি ছেপাৰেটলি এই লটো পঢ়িম, কি বুলি কোৱা হয়। তো প্ৰথমতে আমি চাম ল অফ ছিগ্ৰিগেশ্যন এণ্ড ডমিনেঞ্চ। ল অফ ছিগ্ৰিগেশ্যন এণ্ড ডমিনেঞ্চটো কি বস্তু আমি এইটো জানি ল'ম আগতে। ল অফ ছিগ্ৰিগেশ্যন মানে কি, মানে ছিঙি যোৱা, আৰু ডমিনেঞ্চ মানে কি, কাৰোবাক ডমিনেণ্ট কৰি ৰখা। ইজ দ্য ট্ৰেট ওৱান জিন আৰ নট মেনিফেষ্ট ইন ওৱান জেনেৰেশ্যন, ইট ডাজ নট মিন ডেট দে ডাই। চাওক, এটা কথা মই আপোনাক বুজাই দিছোঁ যে ল অফ ছিগ্ৰিগেশ্যন এণ্ড ডমিনেঞ্চে কি কয়। ছাপ'জ এটা পেৰেণ্টছৰ কি আছে, ভাল গুণ আছে। পেৰেণ্টছে ভাল ফুটবল খেলিব পাৰে, ঠিক আছে, তাৰ ল'ৰাই ফুটবল খেলিব নোৱাৰে। যিজন ল'ৰা জন্ম হৈছে, সেই ল'ৰাজন ফুটবল খেলিব নোৱাৰে। তাৰ মানে এইটো নহয় যে
যি হেৰিডিটি অহা নাই, ল'ৰাৰ মাজত হেৰিডিটিটো অহা নাই, সেই গুণটো বা সেই জিনটো মৰি গৈছে। সেই জিন মা আৰু দেউতাৰ পৰা যেতিয়া জিনটো আহে, এটা ৰিচেছিভ হৈ যায় আৰু এটা ডমিনেঞ্চ হৈ যায়। ৰিচেছিভটো গম পোৱা নাযায়, সেইটো মানে কি কৰিব তাক অবজাৰ্ভ কৰিব নোৱাৰি, ডমিনেঞ্চটো মানে অবজাৰ্ভ কৰিব পাৰি, কিন্তু ডমিনেঞ্চটো ভাহি উঠে। ছাপ'জ পেৰেণ্টছত এজন বগা আছে আৰু এজন ক'লা আছে, ল'ৰাটো কি হ'ল বগা হৈ গ'ল, তেনেহ'লে কি হ'ব? কাৰণ দুজনৰ পৰা জিন আহিছে, তো ক'লা জিনটো কি কৰিব? ৰিচেছিভ হৈ যায়। তাৰমানে এইটো নহয় যে সি মৰি গ'ল, তাৰ ল'ৰা ছোৱালী যেতিয়া হ'ব তেতিয়া কি হ'ব? সেই জিনটো আকৌ জন্ম হ'ব, মানে আকৌ মানে ডমিনেঞ্চ হ'ব পাৰে, আকৌ মানে দেখা দি যাব পাৰে। তো ল' অফ ছিগ্ৰেগেশ্যন এণ্ড ডমিনেঞ্চে কি কয় যে এটা জেনেৰেশ্যনত জিনটো কি ফেষ্ট নোহোৱা মানে এইটো নহয় যে সেই জিনটো মৰি গ'ল। সেইটো কি হ'ব? দে মে বিকেম ডমিনেণ্ট ইন ফিউচাৰ জেনেৰেশ্যন, আকৌ নেক্সট জেনেৰেশ্যনত সি ডমিনেণ্ট হ'ব পাৰে। নেক্সট হ'ল ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট। ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট মানে কি বুজায়? যে প্ৰতিটো জিনৰ নিজৰ ইণ্ডিপেণ্ডেণ্ট এবিলিটি আছে। তো ইয়াৰ অৰ্থ এনেকুৱাই, ছাপ'জ এজন গাৰ্জেনৰ তিনিজন ল'ৰা হৈছে, তিনিজনো বগা হৈছে, হা, তাৰমানে এইটো নহয় যে তিনিওজনৰ হাইট উচ্চতা ছেম হ'ব, তাৰমানে বেলেগ বেলেগ জিনৰ কাম বেলেগ বেলেগ, হয় নাই? তিনিওজন বগা হৈছে, আৰু তাৰ হাইট তিনিওজনৰ বেলেগ বেলেগ হ'ব পাৰে। দিছ ল' এক্সপ্লেইন ডেট ডিষ্ট্ৰিবিউশ্যন অফ ওৱান জেনেটিক ট্ৰেড ডাজ নট ইনফ্লুৱেঞ্চ দ্য ডিষ্ট্ৰিবিউশ্যন অফ আদাৰ ট্ৰেড। তাৰমানে এটা জিন যদি চবতে ইকুৱেলি ডিষ্ট্ৰিবিউশ্যন হৈছে, হা, এইটো এনেকুৱা নহয় যে বাকীকেইটাও ছেম জিন চবৰ মাজত যাব। কোনোবা হয়তো মানে গাঁঠিও হ'ব পাৰে, কোনোবা ওখও হ'ব পাৰে। আৰু এটা বস্তু আপোনালোকক ক'ব ৰৈ গৈছে, সেইটো মই কৈ দি আছোঁ আপোনালোকক, হা, যিটো আহিব ধৰি লওক এই আইডেণ্টিকেল টুইনছ আৰু ফেটাৰ্নেল টুইনছৰ মাজত ইয়াতে কেইটামান খুব মনত দৰকাৰী বস্তু আছে। প্ৰথমতে মই কৈ দিম যে জাইগত কেতিয়াবা 46টা ক্ৰম'জম থাকে, সেইটো মনত ৰাখিব। 46 মানে 23 পেয়াৰ, এইটো মনত ৰাখিব। যদি আপোনাক সোধে পেয়াৰ্ছ বুলি কুৱেশ্যন আহে, তেনেহ'লে আপুনি 23 পেয়াৰ্ছ বুলি দিব, আৰু যদি নাম্বাৰছ অফ জাইগট বুলি সোধে 46 জাইগট দিব। আৰু এটা বস্তু, মেলত XY থাকে আৰু ফিমেলত XX ক্ৰম'জম থাকে, ঠিক আছে? XY আৰু XX ক্ৰম'জম থাকে, য'ত মানে ফিমেলৰ পৰা যি ক্ৰম'জম আহিব সেইটো X আহিব, কিন্তু মেলৰ পৰা নাইবা X যাব নাইবা Y যাব। যদি মেলৰ পৰা X যায় তেনেহ'লে Y যায়, তেনেহ'লে চিলড্ৰেনটো হ'ব ল'ৰা, তাৰমানে কি হ'ব? XY, তেনেহ'লে কি হ'ব? ল'ৰা হ'ব। আৰু যদি ইয়াৰ পৰা X মানে X যায়, তেনেহ'লে কি হ'ব? XX মিলি ফালে ছোৱালী হ'ব, গাৰ্ল। আৰু যদি Y যায়, YX মিলি ফালে XY মিলি ফালে কি হ'ব? বয়। সেইটো বস্তু মনত ৰাখিব। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে, হেল্পফুল হৈছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।